Kardom pini ada birta long peni di Samir Singh Jain di kathorpi non birtang ton pen arjek tha. Assam Sarkar pen kyong dong alon ki na tumaphan loan ki tu PSI kideng ji pualam chaga teng pen. Phai kuni ni phai ECR ni difu tan holalong AMF IRS pen. Pharohini ra inkora ner ke pabang phie tumaphan. HED Minister lapen Karbi Anglong Autonomous Council CEM tum arideng pen check kapajurpo. Laso Ajay Megalong MLA atum Dorsing Ronghang, Bidya Singing Leng, Karbi Anglong Autonomous Council EM atum Surjo Rongphar, Lun Singh Tiron, Rite Singh Hi, Mongol Singh Timung, Billy Mohan Khaklari, Madhuram Lekthi, Rina Tirangpi lapin Amar Singh Tiso Anparta, MSC atum Mongwe Rongpi, Kache Rongpipi, DC Madhumita Bhagwati lapin Ongdong ke thegeding atum Chitongdut. Check kiron along Jasimet pen Kiboy det aradatum loan and pen kachitu movie det ajok benga sor kapasik sakdo lasi lahe pen kapajok dunji aphan Assam Sarkar pen rabdon lo matanai aji অকল যিবিলাকৰ মাইক্ৰ ফাইনেন্সত লোন লৈছে তেওঁলোকৰ টকাটো ঘৰাই দিব পৰা নাই এতিয়া আমাৰ কাৰ্বি আংলঙত টোটেল বেনিফিচিয়াৰিজ আছে 428 তেওঁলোকৰ কাৰণে আজি নিমন্ত্ৰণ কৰা হৈছে আৰু ফাৰ্ষ্ট ফেজত যিমানখিনি কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং আছে প্ৰায় 10,000 কৈ অধিক সেই বেনিফিচিয়াৰিজ বিলাক আমি ফাৰ্ষ্ট ফেজত দিয়া হৈ গ'ল ইটো সেকেন্ড ফেজ কাৰ্বি আংলঙৰ মানুহ গোটেইখিনি ৰাজ্যক আজি আমি মাতা নাই আৰু কাৰ্বি আংলং ৰাজ্যক আমি প্ৰায় মাতিছো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আহা সময় অমিত শাহ এতিয়া প্ৰায় 6 লাখ বা 7 লাখকৈ অধিক কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং মিলি তেখেতসকলক ৰাজ্য আহিছে আজিতো আহিছে যিবিলাকৰ বেনিফিচিয়াৰিজ মাইক্ৰ ফাইনেন্স লোন লৈছে তেওঁলোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নিৰ্বাচনৰ আগে আগে ৰাজ্যক প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতিবিলাকক আখৰে আখৰে পালন কৰিবৰ কাৰণে আজি আপোনালোকক নিমন্ত্ৰণ কৰা হৈছে আজি যিবিলাকে আজি বেনিফিচিয়াৰি ইয়াৰ আহিছে আপোনালোকক আজি চৰকাৰে আমাৰ যোগেন মোহন ডাঙৰীয়া হিল চিৰিয়া মিনিষ্টাৰ লেণ্ড এণ্ড ৰেভিনিউ মন্ত্ৰী তেখেত আহি আপোনালোকক সেই টকাবিলাকক আজি ঘূৰাই দিয়া হ'ব মাইক্ৰ ফাইনেন্সৰ MFI স্কিমৰ দ্বিতীয় ফেজৰ আমি ইয়াতে আই মাতৃসকলৰ চেক বিতৰণৰ এইটো অনুষ্ঠান আমি ইয়াতে সৰ্বমুঠ 428 গৰাকী আই মাতৃৰ ছেকেণ্ড ফেজত আমি চেক বিতৰণ কৰিছোঁ প্ৰথম ফেজত আমি 6,000 ইয়াতে বিতৰণ কৰা হৈছিলে 25,000 পৰ্যন্ত আজি তাৰিখত আমি 20,000 পৰ্যন্ত তেওঁলোকৰ এই ঋণ পৰিশোধ কৰিবৰ কাৰণে 89 ডেজত যিসকল ফেইল আছিল সেইসকলক আমি ৰেগুলাইজ কৰিবৰ কাৰণে এইটো অসম চৰকাৰৰ দ্বিতীয় কিস্তিৰ মাইক্ৰ ফাইনেন্সৰ সকাহ আৰু উদগনি এইটো অনুষ্ঠান আমি তেওঁলোকক আমি ভৱিষ্যতে চিভিলটো ভাল কৰি দিয়া হৈছে বেংকৰ পৰা আকৌ তেখেতসকলে লোন ল'ব পাৰিব আৰু তৃতীয় কেটেগৰীত যিখিনি থাকিব সেইসকল তেওঁলোকে একেবাৰে পে'মেণ্ট কৰিব নোৱাৰা অৱস্থা হৈ গ'ল আৰু সেইখিনি আবেদন কৰিব চৰকাৰলৈ পৰ্টেলৰ যোগেদি আৰু তেওঁলোকক চৰকাৰে বিবেচনা কৰি সেইখিনি তেওঁলোকক মুক্তি দিব গতিকে এইটো অসম চৰকাৰৰ যোৱা 21 চন নিৰ্বাচনৰ পূৰ্বে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী বৰ্তমানৰ আমাৰ নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কথা দিছিল সেই কথা মতে কাৰ্যকৰী ৰূপ লৈছে প্ৰতিটো কথাই আখৰে আখৰে পালন কৰা আছে এখন চৰকাৰৰ দিনত আৰু মহিলাৰ কাৰণে সবলীকৰণৰ কাৰণে লোৱা পদক্ষেপবিলাক যথেষ্ট এইখিনি কাৰ্যকৰী কৰা হৈছে মহিলাসকলৰ হাতলৈ পইচা আহিব লাগে তেওঁলোকে আৰ্থিকভাৱে সচ্ছল হ'ব লাগে মহিলা যিহেতু তেওঁলোকে সমাজখন গঠন কৰে নিজৰ সতি সন্তানক ভাল মানুহ কৰি গঢ়িব লাগে আমি জানো মাৰ্ডাৰ ইজ দ্য ফাৰ্ষ্ট টিচাৰ অফ আ চাইল্ড গতিকে তেওঁলোকে মাতৃসকলৰ যেতিয়া কোনো অশান্তিত নাথাকে কোনো সমস্যাত ভুগিলা নহয় সেইকাৰণে চৰকাৰ খুব যথেষ্ট সজাগ এই ক্ষেত্ৰত মহিলাসকলৰ ক্ষেত্ৰত গতিকে যিকোনো আঁচনি আমি মহিলাসকলৰ কাৰণে অৰুণোদয় হওক ইণ্ডিয়া মিৰিয়ে হওক কন্যপ্ৰতা আঁচনিয়ে হওক যাতে সঠিকভাৱে ৰূপায়ণ হয় আমি চৰকাৰে চকু দিওঁ যাতে মহিলাসকলে কোনো অভাৱ সন্মুখীন হ'ব নালাগে গতিকে আমি ভাবোঁ যে এনেকুৱা আঁচনিবিলাকে কাৰ্বি আংলং জিলাত সঠিকভাৱে ৰূপায়ণ হৈ আছে আৰু কাৰ্বি আংলং জিলা আজি যথেষ্ট অসমৰ ভিতৰতে এখন ভাল জিলা য'ত আজি যথেষ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ় লৈ উঠিছে শান্তি ঘূৰি আহিছে আমাৰ ইয়াত উন্নয়নৰ দিশ এতিয়া ধাৱমান হ'ব
গতিকে আমি ভাবোঁ যে কাৰ্বি আংলং জিলাখনে এতিয়া টুৰিষ্ট এট্ৰেক্ট হৈ আমাৰ বিভিন্ন পৰ্যটকসকলে ইয়াতে আহক, ইয়াৰ আৰ্থিক সচ্ছলতা হওক আৰু যিমানবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বনাবলৈ ঠিক কৰিছোঁ, ভেটেনেৰি কলেজেই হওক, মেডিকেল কলেজেই হওক, ডিগ্ৰী কলেজেই হওক, এতিয়া ফ্লাইঅভাৰ হ'বলৈ গৈ আছে সুন্দৰকৈ। গতিকে এইবিলাকে হয় যে PMGSYত আমি ৰাস্তা ধৰিছোঁ, RITFত ধৰিছোঁ। গতিকে খুব সোনকালে ইয়াৰ সমস্যাবিলাক সমাধান কৰাত অসম চৰকাৰৰ যথেষ্ট ইণ্টাৰেষ্ট দিছে আৰু আমাৰ ইয়াৰ তুলিয়াম ৰঙাং ডাঙৰীয়া তেখেতে যথেষ্ট কৰ্মৰত ব্যক্তি, তেখেতে CM আৰু ইয়াৰ বিধায়কসকল, MSC EMসকল আটাইসকলে আন্তৰিকতাৰে কাৰ্বি আংলংখনৰ উন্নয়নৰ কাৰণে কাম কৰি আছে। মই ACD মিনিষ্টাৰ হিচাপে, গাৰ্জেন মিনিষ্টাৰ হিচাপে মই মাজে মাজে আহি ভুমুকি মাৰি কামবিলাক চাওঁ, মই আনন্দিত হওঁ আৰু মাননীয় মুখ্যমন্ত্ৰীক কথাবিলাক ৰিপৰ্ট কৰোঁ। মাননীয় মুখ্যমন্ত্ৰীয়ে খুব ভাল পায়। গতিকে মই ভাবোঁ আজি পৰিৱেশত কাৰ্বি আংলং জিলাখন এখন নতুন জিলালৈ পৰিৱৰ্তনৰ এক নতুন গতিত ধাৱমান হৈছে আৰু ই জনসাধাৰণক সুখী কৰি তুলিছে। এতিয়া 20,000 পৰ্যন্ত 428গৰাকী, কোনোবাই সেই 89 ডেইজত যিটো তেওঁ আছিলে ইণ্টাৰেষ্ট বা পে'মেণ্ট দিবলগীয়া, কোনোবাই 20,000, কোনোবাই 19,000, কোনোবাই 14,000, কাৰোবাৰ যি লোন কম লয় তেওঁৰ প্ৰিমিয়ামটো কম হয়, যি লোনটো বেছি লয় তেওঁৰ প্ৰিমিয়াম বেছি হয়। সেই পইচাটো আমি দিছোঁ, এইটো সকাহ আৰু উদগনি আঁচনিৰ জৰিয়তে। হয়, তেওঁলোকক সকাহো দিছোঁ পইচাটো দি, আৰু ভৱিষ্যতে তেওঁলোকৰ মই কৈছোঁ চিভিলটো ভাল কৰি দিয়া হ'ল। এই 428গৰাকী মহিলা আকৌ বেংকৰ পৰা লোন ল'ব পাৰিব। Dilai Police Station ke parlo HDP pen bukajan kachelinga to warang bongalong. Phai kuni ni phai ECR ni ani tili kithom ra chite mapor malom. A hearing tangrak pen kar homni yang bong kachetonga jok inut arenga hukiso. Dilai Police Station ke parlo hansiarong pen lekthiarong adak atowar adu ke galong. Ihum difu pen ke wang bom Wagoner AS09B 3363 akar kepa prap pikajok. Ihum Serhajan pen ke wang bom Innova akar AS09H 2508 aphan patongrai. Innova akar alom kache thapatum ke thang thelang. Alang itum hemisi mondir ke dam pensi ke wang pusi karjo hut pachini dun. Bonta difu pen ke wang Wagoner akar alom kache thap inut ahiring tangrak arenga husolo. Tongsikot pen bokajan se kelang hemalong auto rickshaw pensi ponlo. Kado kabi alam Dilai Raikomasai khetumsi chipare deng ponlo. Pini ada berita kelapan sekang ton poiklo domi thakmi kurwang thu.